নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ওলাইছোঁ বিয়া খাবলৈ। বলক তেন্তে। এই আহি পালোঁ বিয়া ঘৰ। মোৰ বান্ধৱী লীনাৰ বিয়া। পেণ্ডেলটো খুব মজা লাগিছে। এয়া ভিতৰৰ পৰিৱেশ। বহুত ধুনীয়াকৈ সজাইছে। আমি আহিয়ে বান্ধৱী কেইজনী ফটো উঠাত লাগি গ'লোঁ। তাৰপিছত কইনাক মাত লগাব গ'লোঁ। গিফ্টটোও দি দিলোঁ। কইনাজনী খুব মৰম লগা হৈছে আৰু কাপোৰযোৰ কিন্তু খুব ভাল লাগিছে। তাৰপিছত আমি গ'লোঁ খাবলৈ। গোটেইকেইজনী একেলগে বহিছোঁ। খোৱাৰ আইটেমো খুব ভাল আছিল। মাটন, চিকেন, পোলাও, ৰুটি, ঘুগুনি। বিহুক দেখিছেনে নীলা ৰঙৰ বটলটোত পানী যে খাইছে? সেইটোহে বিয়া ঘৰত এৰি আহিলে। বেচেৰাই ঘৰত আহি ইমান কান্দিছে। এয়া খাই লৈ ইহঁতে খেলিব ল'লে। ইহঁতেও খুব এনজয় কৰিছে আৰু আমি গ'লোঁ কইনাৰ কাষলৈ ফটো উঠিব। বহুত কেইজনী বান্ধৱীক লগেই নাপালোঁ। যাক লগ পালোঁ তাৰ লগতে বহুত এনজয় কৰিলোঁ। তাৰপিছত ভাবিলোঁ ৰিলছ এটাকে বনাওঁ। নাই, হাঁহিতে ইহঁতে খোজকাঢ়িবই নোৱাৰে। শেষত এনেদৰে ফটো কেইটামান উঠি আৰু এওঁৰ লগত চেলফি এটা লৈ বিয়া ঘৰৰ পৰা বিদায় ল'লোঁ। বাই বাই।